ফ্ৰেণ্ডছ, আছাম ডিজিটেল ফেক্টছৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি সমগ্ৰ অসমবাসীৰ লগতে অসমৰ ইউটিউব জগতৰ শ্ৰোতা দৰ্শকৰ বাবে আছে এটা অতি বেয়া আৰু দুখ লগা খবৰ। আৰু অসমবাসীৰ ৰাইজক সেই বেয়া খবৰটো ডিম্পু বৰুৱাই নিজ মুখেৰে জনালে এটা ভিডিঅ'ৰ জৰিয়তে। ডিম্পু বৰুৱাই সেই ভিডিঅ'টোৰ জৰিয়তে কিনো জনালে আহকচোন চাওঁ আমি। ৰাতিপুৱা এটা অলপ বেয়া খবৰ, পিছলি পৰি হাতখন ভাঙিলে মোৰ, অলপ ফ্ৰেকচাৰ হ'ল, এতিয়া বেণ্ডেজ মাৰি থৈ দিব লাগিব কিছুদিন। তো ইমান সেই নাই, কিন্তু অলপমান আৰু ভাঙিছে ভিতৰত। আৰু জনপ্ৰিয় ইউটিউবাৰ ভূষণ পাঠকৰ বৰ্তমান ক'ভিড পজিটিভ ধৰা পৰিছে। ভূষণ পাঠক বৰ্তমান হস্পিটেলত এডমিট হৈ আছে আৰু দুইজন ইউটিউবাৰে আকৌ আৰোগ্য কামনা কৰি মই এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। যদিহে মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে যদি ভিডিঅ'বোৰ চাই ভাল লাগে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে সকলোতকৈ আগতে পায়।